এই প্ৰাইম ফেক্টৰাইজেশ্যন যেটো আমি অসমীয়াত কি বুলি কয় জানানে এছামিজ মিডিয়াম বিলাকৰ লিখা থাকে ছুটি হৰণ আৰু ইংলিছ মিডিয়ামৰ হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন অসমীয়া মিডিয়াম বিলাকৰ কাৰণে আৰু এটা নাম আছে উৎপাদক বিশ্লেষণ পদ্ধতি কি পদ্ধতি উৎপাদক বিশ্লেষণ পদ্ধতি বা ছুটি হৰণ তো এতিয়া আমি এই প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ ছুটি হৰণক কেনেকৈ আমি কৰিব লাগে সেইটো চাই লওঁ সাপোজ ধৰি লোৱা আমি এটা নাম্বাৰ লৈছো 2852 এই নাম্বাৰটো কেতিয়া আমি কি কৰিব লাগে এই প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতিৰে সিস্টেমেৰে আমি ডিভাইড কৰিব লাগে ইয়াৰ ফেক্টৰবোৰ ওলাব লাগে ইয়াৰ উৎপাদকবোৰ ওলাব লাগে বুজি পাইছা কি কেনেকৈ ওলাম চাই লওঁ ফাৰ্স্ট আমি ইয়াৰ কেনেকৈ কি দিম আছেটা দিল এতিয়া যদি তুমি একবাৰ ভাবি চোৱা এটা আছে লং ডিভিজন আৰু এটা মেথড আছে ডিভাইড কৰা আৰু এটা মেথড আছে এটো নামটো কি লং ডিভিজন যাক অসমীয়াত কয় দীৰ্ঘ হৰণ বা দীঘলীয়া হৰণ দীঘলীয়া হৰণত যদি তোমালোকৰ কোনোবাই যদি নাজানা বা কিন্তু কিছু আৰু একদিনাখন বুজাই দিম আজি এটো বুজাম কিন্তু দীঘলীয়া হৰণত আমি যে আজদাল দেখা পাও হয় এনেকে থাকে নাইবা এনেকে থাকে নাইবা এইটো থাকে হয় না লং ডিভিজনত এই তিনিটা যিকোনো এটা লিখা থাকে মানে আজ দুডাল এনেকে দিয়া দীঘলীয়া হৰণ আৰু ছুটি হৰণত এইটোৱে কি কৰে তলত দিয়ে প্ৰাইম ফেক্টৰাইজেশ্যনত এই ওপৰত দি দিলে কি কৰে তলত বুজি পাইছা তো তাৰ পিছত কথা হল যেতিয়া তুমি ম্যাথছৰ এই প্ৰাইম ফেক্টৰাইজেশ্যন মেথডক তুমি কোনো এটা নাম্বাৰক ডিভাইড কৰিবলৈ যাওঁতে তুমি মনত ৰাখিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত কোনো ধৰণৰ ৰিমাইন্ডাৰ নচলে শেষত যদি কিবা এটা বাকি থাকে ডিভাইড কৰাৰ টাইমত তেতিয়া হেতু আমি ডিভাইডেই কৰিব নোৱাৰিম মেথছত আমি এই প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত যদি ডিভাইড কৰিব যাওঁ এই ছুটি হৰণৰ নিয়মত যদি আমি হৰণ কৰিবলৈ যাওঁ তেতিয়া হলে আমি লাষ্টত যে বাকি থাকে বাকিটো যাতে কেতিয়াও নাথাকে বাকি থাকিলে হেতু আৰু সেই নাম্বাৰটোৰে আমি ডিভাইডেই কৰিব নোৱাৰিম ঠিক আছে এখিনি বুজি পাইছা কিন্তু লং ডিভিজনত আকৌ দীঘলীয়া হৰণত আকৌ যদি বাকি থাকে থাকিব পাৰে পয়েন্ট আহি যায় ডেসিমেল আহি যায় দশমিক আহি যায় বুজি পাইছা মই অসমীয়া আদি একবাৰ কৈ আছো ইংলিছত একবাৰ কৈ আছো কিন্তু যেটো সহজ হয় আৰু বুজি পোৱা সোনকালে হেতুৰে তুমি ভাবি লবা আৰু মনত ৰাখিবা ঠিক আছে তো এতিয়া তো ইয়াতে যেতিয়া ম্যাথছ কৰিবলৈ যাবা তেতিয়া তুমি চেক কৰিব লাগিব ইয়াক আমি কিহেৰে ডিভাইড কৰিব পাৰিম ফাৰ্স্ট এনি টাইম তুমি এই প্ৰাইম ফেক্টৰাইজেশ্যন মেথড মানে ছুটি হৰণৰ মেথড নিয়মত ফাৰ্স্টত তুমি কি কৰি ল'ব লাগিব সদায় 2 ৰে ষ্টাৰ্ট কৰিব লাগিব তুমি এই চকটোৰ মূৰত একদম মানে পয়েন্টত শেষৰ পয়েন্টত যেটো লিখা হয় তোমাৰ পেনটোৰ পয়েন্টত যেটো লিখা হয় তাতে তুমি মনে মনে নিজৰ মাইন্ডৰ পৰা টু এটা তাতে আনিব লাগিব কিন্তু লং ডিভিজনত দীঘলীয়া হৰণত আকৌ টু দিয়াই থাকে সাইডত কিবাৰে হৰণ কৰিব লাগে হেতু টেনশন কম হেতু দিয়াই থাকে কিন্তু ইয়াত আকৌ উলাই লব লাগে কিহেৰে হৰণ কৰি কিহেৰে ডিভাইড কৰি বুজি পাইছা আৰু উলোৱাৰ সিস্টেমটো কেনেকা মনে মনে তুমি নিজে আউট কৰি লৈ আনিব লাগিব মনৰ পৰা কি আনিম ফাৰ্স্টত 2
ঠিক আছে কি আনিম ফাৰ্ষ্টত 2 2 ৰে এনেকে তুমি পেনৰ আগত বা মনৰ ভিতৰৰ পৰা তুমি হাতত তাইবা মাইন্ডত তুমি ফাৰ্ষ্টত কিহেৰে ডিভাইড কৰিম বুলি ক'লে কি উলাই আনিব লাগিব 2 আনিব লাগিব ফাৰ্ষ্ট টাইম আনাৰ পিছত তেতিয়া তুমি ফাৰ্ষ্টত আনিলা তাৰ পিছত তুমি চেক কৰিব লাগিব 1 নম্বৰ পইণ্টটো তুমি মনে মনে আনিব লাগিব 2 2 নম্বৰ পইণ্টটো হৈছে কামটো হৈছে তুমি কি কৰিব লাগিব চেক কৰিব লাগিব এটা 2 ৰে ডিভাইড যায় না যায় বুজি পাইছা এতিয়া সুন্দৰ এটা ট্ৰিক তুমি তোমালোক মনত ৰাখিবা শেষত যদি 2 আছে চাই লবা একবাৰ লিখি দি আছো মই সরি আৰু এটা দিয়ে এক মিনিট লিখাটো পিছত শেষত যিকোনো নাম্বাৰক তুমি যেতিয়া নেকি 2 ৰে ডিভাইড কৰিবলৈ গৈ আছা ডিভাইড যাব না যায় হৰণ কৰিব পাৰিবা না নোৱাৰা এইটো তুমি চেক কৰিব লাগিব কেনেকে শেষত 0 2 4 6 8 এই কেইটা নাম্বাৰ আছে যদি শেষত এই কেইটাৰ ভিতৰত যিকোনো এটা আছে তেতিয়া হলে আমাৰ চেক কৰা হৈ গল 2 ৰে ডিভাইড যাব 2 ৰে হৰণ কৰিব পাৰি আৰু একো কৰিব নালাগে সিধা শেষত লাষ্টৰটো চেক কৰিম শূন্য আছে নেকি 2 আছে নেকি 4 আছে নেকি 6 আছে নেকি 8 আছে নেকি ইয়াৰ ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া আমি কম আমাৰ চেক কৰা হৈ গল আমি এতিয়া 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে হৰণ কৰিব পাৰিম বুজি পাইছা এইটো তেতিয়া হলে এই নাম্বাৰটো তেতিয়া কোৱাচোন 2 ৰে যাব নে না যাব নিশ্চয় এখন কি আছে 2 বাকি খিনি তেতিয়া আমি ফিনিশ চেক কৰা ঠিক আছে ক্লিয়াৰ তো তাৰ পিছত এতিয়া আমি চেক কৰা হৈ গল 3 নম্বৰ নিয়মটো হৈছে 3 নম্বৰ কামটো হৈছে 3 নম্বৰ পইণ্টটো হৈছে নাম্বাৰ 1 পইণ্ট কি কৈছিলো ফাৰ্ষ্টত মনে মনে আনিব লাগিব 2 সেকেন্ড চেক কৰিব লাগিব আৰু থাৰ্ড লাষ্টত বহাব লাগিব চেক কৰা হৈ গল যদি হৰণ যায় তেতিয়া আমি বহাম হৰণ নগলে 2 বাতিল 3 ৰে যাম 3 ৰে যাম 3 ৰে চেক কৰো মনে মনে 3 আনিম আকৌ আনি কেনে 3 ৰে চেক কৰো আকৌ 3 ৰে যদি যায় আমি বহাম হৰণ কৰিম যদি না যায় আকৌ 4 আনিম মনে মনে বুজি পাইছা ন তো এতিয়া আমি ফাৰ্ষ্টতে গম পাই গলো এইটো 2 ৰে যাব এইটো 2 ৰে যাব তেতিয়া আমি 2 টো লিখিম যাব যেতিয়া তেতিয়া আমি লিখিম ফাৰ্স্ট কামটো কৰিম হয়নে না 3 2 বহালো লিখিলো লিখাৰ পিছত এতিয়া হৰণটো কৰিম কেনে ইমান ডাঙৰ এটা নাম্বাৰ 2 ৰে কিমান পূৰণ কৰিলে এইটো হ'ব হয় না 2 ৰে এতিয়া 2 লগত কি মাল্টিপ্লাই কৰিলে গোটেইখিনি ইমান ডাঙৰ নাম্বাৰ হ'ব কেনেকৈ হ'ব অলপ টাফ হয় না মুছা টাফ কিন্তু আজিৰ পৰা আমি টাফ সাফ নাথাকে টান সাফ নাথাকে একদম ইজি হ'ব যিমান একদম পুৰা পাহাৰৰ সমানেও যদি নাম্বাৰ দিয়ে আমি এইটো প্ৰসেছত নহয় যিকোনো প্ৰসেছত আমি ডিভাইড কৰিব পাৰিম ঠিক আছে তেতিয়া হলে কম নে যেতিয়া তুমি ডিভাইড কৰিবলৈ যাবা চেক কৰা হৈ গল নাম্বাৰটো আনা হৈ গল এতিয়া হৰণ যাব ডিভাইড যাব তেতিয়া তুমি ফাৰ্ষ্টত কি কৰিবা কেনেকৈ ডিভাইড কৰিবা এইবোৰ পাতাৰ পিছত এইটো নাম্বাৰ বহোৱাৰ পিছত তুমি ডিভাইডটো কৰিবা এটা এটা 2 ডিভাইড কৰা গোটেইখিনি কৰিব নালাগে 2 ৰে 2 ডিভাইড কৰা হৰণ কৰা কিমান বাৰ যাব 1 এইটো লিখি দিয়া তল হৈ গল বা হৰণ গল এইটো গুচি গল হৈ গল হৰণ কৰা তাৰ পিছত কি আছে 2 8ত কিমান বাৰ 4 হৈ গল 4 2 8ত কিমান বাৰ গল 4 2 5ত কিমান বাৰ যাব 2
2 টাইম কিমান বাৰ 2 টাইম তাৰ পিছত যেতিয়া আমি 5 ক কৰিম দেখা পাম মই ফাৰ্ষ্টত কৈ লৈছিলো যে ৰিমাইন্ডাৰ নচলে কিন্তু ইয়াতে দেখোন ৰিমাইন্ডাৰ মানে বাকি থাকিল না বাকি নচলে বুলি কলো আকৌ ইয়াতে বাকি ওলাল কিয় মই কৈছিলো প্ৰথমত কৈছিলো যে শেষত বাকি থাকিব নালাগে এই লাষ্টৰটো বাকি থাকিব নালাগে ইয়াৰ আগত বাকি থাকিলে টেনচন নাই থাকিব পাৰে ৰিমাইন্ডাৰ থাকিব পাৰে বুজি পাইছা এতিয়া ফিনিশ ক্লিয়াৰ এতিয়া 2 5 ত কিমান টাইম গ'ল 2 টাইম গ'ল দুইবাৰ যাওঁতে ইয়াত বাকি কিমান থাকে 1 ৰিমাইন্ডাৰ থাকে হয় না এই 1 টো আমি কি কৰিম এই 5 টোৰ পিছত আৰু 2 ৰ আগত যে খালি জায়গা আছে ইয়াত আমি মনে মনে বহাই কিমান হ'ব 12 এতিয়া 12 ত কিমান হ'ব 6 হৈ গ'ল ডিভাইড কৰা এতিয়া কথা হ'ল এইখিনি বাৰু কৰিলো তাৰ পিছত ছাৰ কেনেকে হ'ল মানে ন তাৰ পিছত কি হৈছে এইখিনি যেনেকে কৰিছে এইখিনি এতিয়া বাদ এইখিনি কাম শেষ ইয়াৰে ভেলু নাই এতিয়া আকৌ নতুন যিখিনি পাইছো ইটাতে আকৌ এনেকে আছে দাল দিব এইটো আকৌ সেই সেম প্ৰসেছত কৰা সেম প্ৰসেছত কৰা 6 হৈ যাব ইয়াত কি হেৰে যাব 6 আছে হয়নে না 2 1 ত যাবনে না এতিয়া কি কৰিম এইবাৰ এইটো যদি না যায় দুটা লম 240 ত কিমান 7 কিমান 7 তাৰ পিছত 2 কিমান 26 ত কিমান 3 আকৌ দিলো এটো কাম হে ভ্যালুলেস তাৰ পিছত আমি কি কৰিম এতিয়া ইয়াক আমি ডিভাইড কৰিম This one 2 0 2 4 6 8 9 करना है इस नंबर टू रे ना এটো আমি 2 ৰে ডিভাইড কৰিব হৰণ কৰিব নোৱাৰিম কাৰণ because these numbers these digits are not there in the last digit to a digit ko নাই সেই কাৰণে ইয়াক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰিম তেতিয়া হলে আমি কিমানেৰে চেক কৰিম আকৌ 3 ৰে কেনেকৈ চেক কৰে এইটো আকৌ এতিয়া কৰিছো এটো 2 ৰে চেক কৰিলে এনেকৈ কৰিব লাগে লাষ্টৰটো হয় না 3 ৰে চেক কৰিলে আমি কি না যায় 3 ৰে হৰণ না এতিয়া মই কবলৈ ওলাইছো 3 ৰে আমি হৰণ কৰিব পাৰিম নে নাই কেনেকৈ কৰিব লাগে কেনেকৈ কৰিব লাগিব যিমানবোৰ নাম্বাৰ আছে ডিজিট আছে অংক আছে গোটেই অংকটো তুমি প্লাস কৰি দিয়া প্লাস কৰি যেটো তুমি ৰিজাল্ট পালা সাম পালা সেই ৰিজাল্টটো যোগফলটো যদি 3 ৰে ডিভাইড যায় তেতিয়া হলে গোটেই এনে 3 ৰে ডিভাইড যাব বুজি পাইছানে বাৰু 2 ৰে ডিভাইড যায় না যায় লাষ্টৰটো চালু 0 2 4 6 8 থাকিব লাগে 3 ৰে চেক কৰিম কেনেকৈ গোটেইখিনি প্লাস কৰিম প্লাস কৰি যেটো পাম হেতু আকৌ 3 ৰে যদি ডিভাইড যায় তেতিয়া হলে গোটেইখিনি হৰণ যাব ডিভাইড যাব এটা যে লিখিছো গোটেই অংকবোৰ মানে গোটেই ডিজিটবোৰ যোগ কৰি তাক 3 ৰে হৰণ কৰি মানে যোগ কৰি যেটো ৰিজাল্ট পাম তাক যদি 3 ৰে হৰণ কৰিব পাৰি তেতিয়া হলে এই গোটেই যেটো নাম্বাৰ আছে এই নাম্বাৰ গোটেইখিনি আমি হৰণ মনত থাকিব ঠিক এটো পিছত কৰি আছো আৰু এটা মই শিকাই দি আছো শেষত যদি এতিয়া 5 ৰে হৰণ যাবলে না যায় কেনেকৈ চেক শেষত যদি 0 5 শেষত যদি 0 5 থাকে তেতিয়া হলে 5 ৰে হৰণ যাব মানে ডিভাইড কৰিব বুজি পাইছা
খালি 3 টো তুমি অলপ এক্সট্ৰাকে মনত ৰাখিব লাগিব দুটাই কিটা প্লাস কৰি এটো কাকো 3 ৰে যদি যায় তেতিয়া হলে নাম্বাৰটো 3 ৰে যাব এতিয়া আমি এই নাম্বাৰটো চেক কৰিলো 3 ৰে ডিভাইড না যায় কাৰণ দুটাই কিটা প্লাস কৰি 11 পাইছো আৰু 11 ক আমি 3 ৰে হৰণ কৰিব নোৱাৰো হয় না নহয় এই কাৰণে এইটো আমি 3 ৰে হৰণ কৰিব চেক কৰি দেখাব ক্লিয়াৰ এতিয়া হলে আমি কি হেৰে চাম 3 ৰে তো নম্বৰ 2 ৰেও নম্বৰ এবাৰ কি হেৰে চাম 4 ৰে চাম 4 ৰে যদি আমি চেক কৰো 4 ৰে অলপ টাফ আছে দুটা প্লেসৰ চাব লাগে এটো আৰু এটো দুটা চাব লাগে এটো আৰু তুমি ভাবিব নালাগে কৰিব নালাগে সিধা তুমি লাষ্টৰটো চেক কৰা 4 ৰে যায় লাষ্টৰটো যদি 4 ৰে না যায় আৰু ইয়াত আৰু এটা কাম কৰিব পাৰা 4 ৰ টেবুল পঢ়ি মাল্টিপ্লিকেশনৰ টেবুল যে আছে পুৰণৰ নেউতা যে আছে হেতু তুমি পঢ়ি খেলে যদি পুৰণৰ মানে মাল্টিপ্লিকেশনৰ ৰিজাল্টটো যদি তুমি কৰবা 4 পোৱা লাষ্টৰ তেতিয়া আৰু কৰিব পাৰা ফৰ এক্সাম্পল 4 1 jar কিমান 4 4 2 jar 8 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 12 পাইছো 8 পাইছো 4 পাইছো কৰবা 3 পাইছো নে 4 4 গুণ কিমান 16 মানে 16 ৰ লাষ্টত কিমান আছে 6 আছে 6 আছে 16 ৰ লাষ্টত কি আছে 6 আছে 3 to 9 4 5 jar 20 লাষ্টত 0 আছে 3 to 9 4 7 jar 4 6 jar 24 4 7 jar 28 8 আছে 3 আছে নে এনেকে যদি আমি 4 ৰ টেবুল পঢ়ো তেতিয়া আমি লাষ্টত আমি কি নাপাম 3 নাপাম তেতিয়া হলে এনেকুৱা কি নাম্বাৰৰ টেবুলটো আমি যদি পঢ়ো মানে পুৰণৰ নেউতাটো যদি আমি পঢ়ো লাষ্টত 3 পাম কি পাম 7 7 9 jar 7 9 গুণ 63 7 9 jar 63 হয় না হয় লাষ্টত কি আছে 3 আছে তেতিয়া আমি এটো কি হেৰে যাব পাৰে 7 হেৰে যাব পাৰে নট কনফার্ম গ্যারান্টি নাই আমি আগতে চেক কৰি লম এতিয়া 7 ৰ যে এনেকে শর্ট ফর্মত চেক কৰাটো অলপ বেছি টাইম লাগিব অলপ টাফ হয় এটো মই আৰু একদিনা বুজাইম কিন্তু এতিয়া যেটো শর্ট এতিয়া যেটো তোমালোকৰ সহজ হ'ব সোনকালে হ'ব সেইটো মই দিয়া কৰিম কেনেকৈ চেক 7 ৰে তুমি চেক কৰিব পাৰা ইয়াতে মনে মনে বহাই কেনে এইটোৰ দৰে হৰণ কৰি যোৱা ডিভাইড কৰি যোৱা 7 7 ত যাব একবাৰ ওয়ান টাইম হয় না হয় 1 ত না যায় কি হ'ব 0 যেতিয়া মাজত সৰু থাকিব তেতিয়া আগত 0 দি ল'ব লাগিব মনত ৰাখিবা তাৰ পিছত 13 ত 7 যাব নাই 13 ত 7 না যায় তেতিয়া 7 ৰ লগত লাষ্টত তো ৰিমাইন্ডাৰ থাকিব নোৱাৰে বাকি থাকিব নোৱাৰে হয় না তাৰ পিছত 7 ৰ লগত 8 ৰ তো না যায় 8 ৰ যদি আমি টেবুল পঢ়ো কত না পাব লাষ্টত 3 9 ৰে কিন্তু যাব পাৰে বিকজ 9 7 jar 63 হয় না এবাৰ 9 ৰে আমি চেক কৰিম মনে মনে ইয়াত 9 বহালো এতিয়া ডিভাইড কৰিম 7 ত 9 না যায় তেতিয়া আমি কি কৰিম 71 বুলি কৰিম 71 ত এতিয়া 9 কিমান বাৰ যাব 7 টাইম দিলে কিমান হ'ব 9 7 jar 9 7 গুণ 63 পালো ৰিমাইন্ডাৰ কিমান থাকিব ৰিমাইন্ডাৰ 8 থাকিব কিমান থাকিব 8 বাকি থাকিব 8 এই 8 টো এতিয়া মনে মনে এতে বহাই দিয়া কি হ'ব 83 আৰু 83 তেতিয়া 9 যাব না 81 9 গুণ 81 81 9 9 10 না যায় রিমাইন্ডার থাকিব বাকি থাকিব আৰু লাষ্টত বাকি থাকিলে তো লসলে কৰিব নোৱাৰে তো এনেকে কৰি থাকিব লাগিব লাষ্ট আকৌ আছে 11 ৰে চাব লাগিব 11 ৰে লগত
12 এৰে তো আৰু চাবই নালাগে কাৰণ 2 ৰে চেক কৰিছিল না যায় তেতিয়া 12 এৰো না যাব 12 ৰ লাষ্টত কি আছে 2 আছে 13 এৰে যাব পাৰে নে না নোৱাৰে 3 ৰে যোৱা নাছিল যদি 13 এৰে যাব নোৱাৰে যাবও পাৰে কেতিয়াবা এটো পিছত তাৰ পিছত 14 ৰ তো না যায় কাৰণ 4 ৰে চেক কৰিছিল 16 15 এৰো তো না যায় 0 আৰু 5 হে থাকিব লাগিব 16 এৰে না যায় 6 এৰে না যায় 17 এৰে কিন্তু যাব পাৰে কাৰণ 7 এৰে যেতিয়া কৈছিল যাব পাৰে এনেকে চেক কৰি যাব লাগিব এতিয়া বুজি পাইছা প্ৰাইম ফেক্টৰাইজেচন মেথডটো এনেকে কৰিব লাগে ক্লিয়াৰ গাইছো যে এনেকে কৰিব লাগিব এতিয়া বাকিখিনি যদি কৰিব যাও তেতিয়া আৰু বহুত টাইম এনে যাব ভালে বাবা তোমালোক এতিয়া মেথডটো বুজি পাইছা না এই কাৰণে মই এৰি আছো বুজি পাইছা যদি বাকিখিনি কৰিব পাৰিবা বুজি পাইছা এতিয়া